জবৰদস্তি আমাৰ নিজৰ মুখৰ ভাষা কাঢ়ি লৈ যাব খোজে সেই মানুহ তেওঁৰ উপাধি যিয়েই নহওক কিয় তেওঁ অসমীয়া হ'ব নোৱাৰে বহুতৰে নিজৰ বুকুৰ তেজ কাটি জয় আই অসম লিখিছে তাৰপিছতো সেই তেজৰ মূল্য যদি তেওঁলোকে বুজি নাপালে তেতিয়াহ'লে তেওঁলোক আমাৰ প্ৰতিনিধি হ'ব আমাৰ এই সংগ্ৰাম আমি জাতি ধৰ্ম সকলোৰে ঊৰ্ধত অসমক ভাল পোৱা যি অসমক মাতৃভূমি বুলি কয় সকলো মানুহ লগ হৈ এই সংগ্ৰামত নামিছোঁ আৰু এই সংগ্ৰাম কেতিয়াও পৰাজিত হ'ব নোৱাৰে ৰাজ্যসভা সংসদ য'তেই যিয়ে বিল পাছ হৈ নাহক কিয় যেতিয়ালৈকে আমি বাৰে বাৰে কম যে আমি নামানো কোনো ৰাজ্যসভা সংসদ XYZ কোনেও আমাক এই বিল জাপি দিব নোৱাৰে জানো আমি নুবুজো আমি নুশুনো আমি নামানো জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম কেৱল তিনিটা শব্দ নহয় জয় আই অসম কেৱল তিনিটা শব্দ নহয় জয় আই অসম বুলি কোৱাৰ লগতে আচলতে আমাৰ গোটেই আমি যে এই মাটিত জন্ম পালোঁ ইয়াৰ বতাহ যে সেৱন কৰি আমি জীয়াই আছোঁ ইয়াৰ যে আমি পানী খাইছোঁ আমি যে কাৰোবাক মা বুলি কৈছোঁ আমি যে আমাৰ খেতিয়কে ৰন্ধা চাউলৰ ভাত খাইছোঁ আমি যে স্কুলত আমাক যে আমাৰ ছাৰ বাইদেউসকলে অ আ ক খ শিকাইছে এই গোটেইবিলাক মিলি জয় আই অসম কেৱল তিনিটা শব্দ নহয় এয়া আমাৰ জীৱন যদি এই জয় আই অসম আমি কোনো আৰ্মি মিলিটাৰী পুলিচ আইন কানুনৰ ভয় দেখুৱাই লাভ নাই কিয়নো নিজৰ মাক ভাল পাওঁ বুলি কোৱাটো যিকোনো সন্তানৰ অধিকাৰ আৰু সেইটো তেওঁলোকৰ আৱেগ আৰু আমাৰ এই আৱেগ কোনেও কাঢ়ি লৈ যাব নোৱাৰে আমিও এই যুদ্ধতে আছোঁ মোৰ নাম হিমাংশু প্ৰসাদ দাস মোৰ ঘৰ মিৰ্জা আমৰাংগা বৰিহাটত আমিও এনেকুৱা অনুষ্ঠান কটন কলেজৰ যি ৰণসংকাৰ অনুষ্ঠান সেই অনুষ্ঠানত আমি আৰম্ভ কৰিছিলোঁ আমি সেই কলেজৰ প্ৰাক্তন ছাত্ৰ আৰু তাৰ লগতে আজি আমি মিৰ্জা অঞ্চলত ৰাষ্ট্ৰপতিলৈকে আমি বিভিন্ন ব্যক্তিৰ স্বাক্ষৰ সংগ্ৰহ কৰি এখন তেওঁলোকলৈ চিঠি পঠোৱাৰ ব্যৱস্থা কৰি আছোঁ তেনেকুৱা এটা উদ্দেশ্যতে আমি গৈ আছিলোঁ আমি বুজি পাইছোঁ আপোনালোকৰ এই পথ অৱৰোধ আমাৰ এই পথ অৱৰোধ আমাৰ জাতিটোৰ স্বাৰ্থত সেইকাৰণে আমি আজি ইয়াত ৰৈ দিছোঁ কিন্তু লগতে আপোনালোকক জনাওঁ যে আমি একেটা উদ্দেশ্যতে একেটা কামৰ কাৰণে আমি মিৰ্জালৈকে গৈ আছিলোঁ যদি আপোনালোকে আমাক অনুমতি দিয়ে তেতিয়াহ'লে আমি এই কেব বিৰোধী আন্দোলনৰ মিৰ্জাত হ'ব লগা কাৰ্যসূচীত যোগদান কৰিবৰ কাৰণে যাব পাৰোঁ আৰু যদি আপোনালোকে কয় যে নহয় ইয়াতে থাকিব লাগে তেতিয়াহ'লে তাতো আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ ভাষা এটাই আমাৰ উদ্দেশ্য এটাই আমাৰ যাত্ৰা এটা লক্ষ্যতে সেয়া হ'ল যে অসমৰ পৰা এনেকুৱা আইন আঁতৰি যাব লাগিব তাৰ কাৰণে আজি আমি পৃথিৱীৰ লাখ লাখ আছে যেতিয়া ৰাইজে মানে আনকি ইয়াত থকা আৰক্ষীসকলৰো ভাষা অসমীয়া তেওঁলোকে এই ঠাইৰে বতাহ খাই আছে এই ঠাইৰে পানী খাই আছে পৃথিৱীত বহুতো আন্দোলন আছে বহুতো বিপ্লৱ আছে য'ত আৰক্ষীয়ে প্ৰতিবাদকাৰীক লাঠি চাৰ্জ নকৰি লাঠি ৰাস্তাত মাটিত পেলাই দিছে তেওঁলোকে আহি যোগদান কৰিছে আজি কিছুমান বাধ্যবাধকতাৰ কাৰণে হয়তো আমি দেখা পাইছোঁ তেওঁলোক ইটো পাৰে আমি ইটো পাৰে কিন্তু কোনোবা এটা ঠাইত আমি গোটেইবিলাক কিন্তু এটা কিয়নো আমি সকলোৱে আই মাতৃৰ সন্তান আৰু এই আন্দোলন এখন বিল পাছ হৈ যোৱা বা নোযোৱালৈ ফালে স্থগিত হ'ব নোৱাৰে এই আন্দোলনক আমি বিভিন্ন ধৰণে চলাই যাব লাগিব ৰাস্তাত বহি হওক বা নতুবা আইনৰ পন্থাৰে হওক আৰু নতুবা বিভিন্ন দিশৰ ফালৰ পৰা ৰাষ্ট্ৰপতিক প্ৰভাৱ পেলাই হওক তেওঁক জোৰ কৰি হওক
কিন্তু আমি ৰৈ নিদিওঁ। সকলোৱে ভাবে যে দুদিনত অসমীয়া আৱেগ ধান খেৰত জুই, দুদিন পিছত ঠাণ্ডা হৈ যাব। সকলোৱে ভাবে যে দুদিন পিছত চববিলাক চুপচাপ হৈ যাব, কিন্তু এইবাৰ নাযায়, এইবাৰ চুপচাপ নহয়। আৰু সেইটো আমি দেখাই দিব লাগিব। সেইকাৰণে সকলোৰে সাহস, সকলোৰে শক্তি আমি জীয়াই ৰাখিব লাগিব। কেৱল তাৰ লগতে আমি মন কৰিব লাগিব যাতে আমাৰ কিবা ভুলৰ কাৰণে আন্দোলনটো যাতে বদনাম নহয়, যাতে কোনো সুযোগ নাপায় এই আন্দোলনটো বদনাম কৰা। যিসকলে এই আন্দোলনটো হোৱাটো বেয়া পাইছে, কালি গোৱালপাৰাত ৰাতি আছিলোঁ, ফটকা ফুটাইছে, বম ফুটাইছে। সেই বমবিলাক, সেই ফটকাবিলাক এটা এটা চৰ আমাৰ নিজৰ গালৰ ওপৰত। কিন্তু কথাটো হ'ল, আমি যদি কিবা এটা ভুল কৰি দিওঁ তেতিয়াহ'লে আমাৰ আন্দোলনটো বদনাম কৰাৰ সুযোগ পাব। আমি সেইটো দিব নালাগে, কাৰণ শত্ৰুপক্ষই বিচাৰিব এইটোৱে যাতে আমি ভুল কৰোঁ। আমি ভুল নকৰি কেনেকৈ সংযম ৰক্ষা কৰি পেলাই এই আন্দোলনটো জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে কিন্তু প্ৰত্যেকে চকু ৰাখিব লাগিব, প্ৰত্যেকে। তাকেই কামনা কৰিলোঁ আৰু আশা কৰিছোঁ আমাক सरकार मुर्दाबाद।